কি বস্তু আকৌ দাড়ি কর নাকি হ্যাঁ এইটো পৰশুৰামৰ হেৰি কদা হাই হেল্ল' নমস্কাৰ আমাৰ মগেম্ব বইজ ইউটিউব চেনেললৈ চ' আজি এটা বেলেগ এটা ফুড ব্লগ এটা হ'বলৈ যাই আছে মানে এটা ফুড ইটিং চেলেঞ্জ এটা হ'বলৈ যাই আছে চ' আজি আমাৰ ফুড ইটিং চেলেঞ্জৰ অতিথি আছে আমাৰ লগত এয়া আজিৰ গেষ্ট গৌৰৱ কলিতা এয়া চাওক হেণ্ডচাম মুখখন চাই লওক ধুনীয়া মুখখন এয়া দেখিছে কলপাত ৰেডি কৰি থৈ দিছোঁ এই কঁঠাল তোলা এয়া দেখিছে ৰাইচ আজিৰ চেলেঞ্জ কঁঠাল এই কঁঠালটো আজি অপাৰেশ্যন কৰিম এতিয়া চেলেঞ্জটো আৰম্ভ হ'ব বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ গাইজ আজি এয়া দেখিছে এই কঁঠাল অপাৰেশ্যন কৰা এইখন হ'ল অস্ত্ৰ চ' আজি ভগৱানৰ নাম লৈ কঁঠালটো মাজেদি কাটি দিলোঁ এই মাজেদি কঁঠালটো বেয়া ওলাল নলয় বেয়া হা সমান হ'ব ন কি কাটা গেছি এয়া দেখিছে চাই লওক এইয়া ৰ কাটাই যাওঁ নাই ৰ বৰ খাওঁকে থাকে নহয় কঁঠালটো টান আছে এ কৃষ্ণ এই ধুনুমুনু এইগিলা দেখছি না ধুনুমুনু কো লাগে কঁঠালৰ কো হা এয়া দেখিছে ধুনুমুনু কো এইটো কি বস্তু আকৌ দাড়ি কর নাকি হা এইটো পৰশুৰামৰ হেৰি গদা এতিয়া গাইছ কঁঠালটো আমি এতিয়া ভাগ কৰিম ত বলক এইটো চুলচিমা খাই লওঁ খাবি ৰহ যাব লাগব মানে তই জিকি মই হাৰিম চ' গাইছ এতিয়া আমাৰ ফুড চেলেঞ্জ এই দেখিছে কঁঠাল মোৰ ইয়াতো সমান কঁঠাল আছে ইয়াতো সমান 2-1 পিচ বেছি হ'ব পাৰে সেইটো কম বেছি হৈ যাব আমাৰ খুচ লৈ আহিলোঁ এতিয়া কঁঠাল চেলেঞ্জ হ'বলৈ যাই আছে চ' আজিৰ কঁঠাল চেলেঞ্জটো আৰম্ভ কৰোঁ 1 2 3 ষ্টাৰ্ট কাহা কম কাহা হ'ব লাগব চাবি নাই লেখা দুটা উঠি খাব মিঠা ঠিক হেঁপাহ লাগি আছে গাইছ পানী খাব নোৱাৰোঁ আমি এনেকুৱা খাব পাওঁ আজি মোৰ সন্মানৰ কথা আছে সদায় মই হাৰোঁ এই হাল্লা হ'লে নকৰে হাঁহিকে আছা ই কমকৈ লৈছি এইকাৰণে জিকিলা খাবি ৰ মোৰখিনি কেটা না আকৌ তই কমকৈ লৈছে দুটা হয় akan lagi tak? So guys, আজি মই হাল্লো উপায় নাই কপালখানে বেয়া দেখছি না অলপ ধৰি হাল্লো ই অলপ তাৰমানে কমকৈ হৈছে কেনে জিকিলা মোৰ টাইমে লৈ আছা নাই ই অলপ হেৰিকে লয় অলপ চিটিং হৈছে আজি হেৰিখনতে উপায় নাই ৰাইজৰ সিদ্ধান্ত হেৰেন্দা যিহেতু জিকিলা চ' এতিয়া আজিৰ পুৰস্কাৰটো হ'ব 200 টকা প্ৰাইজ হৈছিল আমাৰ এই 200 টকা প্ৰাইজ পাব আৰু মই হাল্লো যেতিয়া মোৰ 200 টকা মই দিবা আপোনালোকে নিশ্চয় দেখিলে যে ফুড চেলেঞ্জটোত মই আজি হাৰিলোঁ চ' আমাৰ আগতে আছিল যে যোনে জিকিব সি 200 টকা পাব
তো মনটো বৰ দুখ লাগিল 100-200 টকাতে দিব লগা হ'ল আৰু আজিৰ উইনাৰ ই বৰ কুবিৰ 100 টকাত নামিলে 50 টকা গধূলি কিবা খাবা দিবি চ' এতিয়া হ'ল চবতকৈ ডাঙৰ কথাটো পানিছমেণ্ট কি হ'ব চ' পানিছমেণ্ট আমাৰ উইনাৰে ডিচাইড কৰিব চ' উইনাৰ কম মোক কি পানিছমেণ্ট দিবি পাৰিবি না কৰিবা কিয় নকৰিম কলজা ডাঙৰ আছে আমাৰ হয়নে নহয় এইটো পুখুৰীটো দেখিছানে অঁ কি মাছ ধৰিব লাগিব মাছ ধৰিব নালাগে তাতে চিৰি এখন আছে মানে সেই কৰাকে তাতে বহিব লাগিব মই লাট মাৰিম তাতে এইটো যি হয় হ'ব আৰু হ'ব লাগে নাই ভাই এইগিলাকৰ ৰিক্স অলপ ৰিক্স আছে ৰিক্স না তই কৈছা ন কলিজা আছে বুলি চ' চ' গাইজ আপোনালোক এণ্টাৰটেইনমেণ্ট কৰিব লাগে এতিয়া মই পুখুৰীত জাপাব লাগিব ইয়াৰ কাৰণে এতিয়া মই হাৰিলোঁ যিহেতু চ' জোবান দিছোঁ চ' বলক একেবাৰে পুখুৰী পাৰ এতিয়া আপোনালোকে গম পাইছে মোৰ পাৰ্মিশ্যন পানীত জাপাব লাগিব এইটো আপুনি দেখিছে পুখুৰীত এতিয়া আমি জাপাম মানে মই জাপাম ই মোক লাগ থাকব এতিয়া পাৰ্মিশ্যনটো আৰম্ভ তো গাইজ আপোনালোকে দেখিলে মোক পানীত কেনেকৈ গুৰি মাৰি একদম পানীত পেলাই দিলে ফুড চেলেঞ্জটো হাৰাৰ কাৰণে তো আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে এনেকুৱা যদি আৰু ভাল ভাল ভিডিঅ' আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো মগেম্ব' বয়জ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে যোনটো কাষত যোনটো বেল আইকন থাকে সেইটো ক্লিংকৈ বজাই দিব আৰু আমাৰ ভিডিঅ'বিলাক আপোনালোকে ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনালোকৰ ছাপৰ্টৰ আমাক বহুতেই বেছি দৰকাৰ হয়